হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জুবিন দাৰ কাৰণে এটি সৰুকৈ ট্ৰিবিউট দিব ওলাইছোঁ। আমি জুবিন দাৰ যিখিনি ভাল ভাল গান আছে, জুবিন দাৰ সকলোখিনি গানেই বহুত বেছি ধুনীয়া। তাৰে কিছুমান আমি গান আজি আমি লৈছোঁ, 20টামান গান অলমষ্ট হ'ব, আৰু সেইখিনি মিলি আমি গাবলৈ চেষ্টা কৰিম। আৰু সেইকাৰণে আমি আমাৰ ইয়াত থকা যিখিনি আছামিজ ফেমিলি আছে সিহঁতে আমাৰ ঘৰত আজি একগোট হৈছোঁ আৰু ভাবিছোঁ কি আমি আজি আবেলিটো অকণমান জুবিন দাৰ গানেৰে কটাওঁ, অকণমান টাইম স্পেণ্ড কৰোঁ, তেখেতক শুৱৰাওঁ। আৰু আমি এটাই বিচাৰোঁ যে তেখেতে যেন জল্দি আমি ন্যায় দিব পাৰোঁ জুবিন দাক। আৰু বহুত বেছি মিছ কৰি আছোঁ, নাজানো মই ক'বলৈ ভাল লগা নাই, মানে জুবিন দাৰ কথা যেতিয়া মই ক'ব এনেকৈ ভইচ অভাৰ দিব লগা হয় বহুত বেছি বেয়া লাগি আছে। কি ক'ম, ভাষাই নাই, মানে ক'ব একদম মন যোৱা নাই কেনেকৈ কি ক'ম। বাৰু ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু ছাপোৰ্ট কৰি যাব। জুবিন দা আমাৰ মাজত নাথাকা প্ৰায় 2 সপ্তাহ হ'ল, কিন্তু আজি আমি গোটেই অসমীয়া আমাৰ যিখিনি আছোঁ, আমাৰ এটা গ্ৰুপ আছোঁ কমেণ্ট্ৰি UK। আজি আমি চবেই লগ হৈছোঁ এটা মানে সন্ধিয়া তেওঁৰ গান গাই পেলাই অলপ তেওঁৰ লৈ আমি স্পেণ্ড কৰিব বিচাৰিছোঁ। সৰুৰ পৰাই তেওঁৰ গান শুনি ডাঙৰ হৈছোঁ। প্ৰত্যেকটো ভাল মুহূৰ্তত, প্ৰত্যেকটো পিকনিক হওক বা প্ৰথম বিহু নাচ, তেওঁৰ গান নোহোৱাকৈ মানে সেইবোৰ কেতিয়াও মানে কমপ্লিট নহয়। তো আজিও আমি চেষ্টা কৰিছোঁ তেওঁক আমাৰ মাজত জীয়াই ৰাখিবলৈ, আৰু এইটো আমি প্ৰচেষ্টা কৰিম যাতে সদায় তেওঁক আমি লৈ যাওঁ লগত। এতিয়া আমি আমাৰ গীতৰ আবেলিটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি এয়া লাষ্ট মায়াবিনী গীতেৰে আমি সামৰণি মাৰিম। আৰু বহুখিনি গীত গাইছিলোঁ আৰু মই ইয়াতে আপলোড কৰিবলৈ চেষ্টাও কৰিছিলোঁ, কিন্তু কপিৰাইটৰ কাৰণে মোৰ ইছ্যু আহি গ'ল, সেইকাৰণে মই আপলোড দিব নোৱাৰিলোঁ। সেইকাৰণে বহুত বেছি দুখিত, কাৰণ মই ভাবিছিলোঁ ইয়াতে এটা মেমৰি থাকি যাব আমি জুবিন দাৰ কাৰণে। জুবিন দাৰ বহুত ধুনীয়া ধুনীয়া গানখিনি আমি গালোঁ। তো আমি এতিয়া এটাই কথা ভাবিব লাগিব, আমি জুবিন দাক অতি সোনকালে যেন আমি ন্যায় পাব পাৰে জুবিন দাই, তাৰে আমি আশা কৰিলোঁ। আৰু আজিৰ কাৰণে এয়াই আছিল, আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব।